হেল্ল' এভৰিৱান, নমস্কাৰ। কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালেই আছোঁ। আজি এটা মাছ কটাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। এয়া মই মাছ কাটিছিলোঁ, বাটা মাছ বুলি কয়। মই পিছে এইবিলাক কাম কৰি খুবেই ভাল পাওঁ দেই। এয়া মাছখিনি কাটি লৈছোঁ এনেদৰে। আপোনালোকে বাৰু এনেদৰে মোৰ দৰে মাছ কাটি ভাল পায় নে নাপায় কমেণ্ট কৰি জনাবচোন। মোৰ এইবিলাক কাম মানে খুবেই প্ৰিয় দেই। আৰু এতিয়া ভোলৰ ছিজন। ভোল আৰু মাছৰ জোল খাই কি মজা লাগে। তাতে অকণমান জ্বলা হ'ব লাগে। খাবা আৰু। মাছখিনি কটা হৈ গৈছে আৰু এতিয়া এইখিনি দেখিছে। পিচবিলাক সমান সমান হোৱা নাই, যি হ'লেও কাটিলোঁ আৰু। এতিয়া ইয়াতে নিমখ আৰু হালধি দি ভালদৰে সানি ল'ম। এইখিনি সানি ল'ম। সনা হৈ গৈছে। এতিয়া কেৰাহী পাতি দিছোঁ, তাত তেল দি দিছোঁ। ফ্ৰাই কৰি লওঁ মাছখিনি। এইখিনি মাছখিনি ফ্ৰাই কৰি লওঁ, লগতে আলু কেইপিচো ফ্ৰাই কৰি ল'লোঁ। আৰু এইফালে দেখিছেনে, এয়া জহা ভোল। আৰু এইফালে কেৰাহী পাতি লৈছোঁ। এতিয়া কেৰাহী গৰম হোৱাত তেল দি দিছোঁ। কেৰাহী তেল গৰম হোৱাত এতিয়া পাঁচফোৰণ কেইটামান দি দিছোঁ। নিমখ বেছিকৈ নিদিওঁ, কাৰণ ভোলটো গলি অকণমান হৈ থাকে যে, সেইকাৰণে কমকৈ দিছোঁ। এতিয়া আধা সিজা ৰখা আলুখিনি দি দিছোঁ। আলুখিনি দি ভালদৰে উতলিছে দেখিছেনে। এতিয়া ইয়াতে মই ফ্ৰাই কৰি ৰখা মাছকেইটো দি দিম। বেছিকৈ লৰাবলৈও ভয় লাগে নহয়, ভাগি থাকে বুলি। লৰাই দিছোঁ। এতিয়া ঢাকন লগাই দিম। এতিয়া ঢাকন লগাই সিজিব দিম। আপোনালোকে দেখিছে মই বেলেগ মছলা একো ব্যৱহাৰ কৰা নাই, একেবাৰে চিম্পুলকৈ ৰান্ধিছোঁ। এইখন মোৰ থালিখন আজি ৰেডি হৈ গ'ল। একেবাৰে চিম্পুল। এইফালে ঔটেঙা দিয়া দালি, মাছ ফ্ৰাই আৰু ভোল আৰু মাছৰ জোল আৰু ভাত। একেবাৰে চিম্পুল।